এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ অসম চৰকাৰে MBBSৰ যি সিট আছিলে অসমত তাৰে অসম চৰকাৰৰ কেবিনেটে বহি এটা সিদ্ধান্ত লৈছিল যে NRIৰ কাৰণে সিট ৰাখিব। তাৰে এইবাৰৰ যিটো সিট হৈছে 33খন সিট আৰু সেই 33খন NRIৰ সিটত 6.8 কোটি টকা এই সিটকেইটা বিক্ৰী কৰিছে। ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণিত হয় যে অসমত মেধাৱীৰ ভিত্তিত কোনো একো কৰিব নোৱাৰে। পইচা থাকিলে সকলো সম্ভৱ। পইচা থাকিলে MBBS পঢ়িব পাৰিব, পইচা থাকিলে সম্পৰ্ক বনাব পাৰিব। কোনোবা NRIৰ সম্পৰ্কৰ লিংকত আহি পেলাই তেওঁ কম নম্বৰ পায়ো MBBS পঢ়িব পাৰিব। তাৰ উদাহৰণস্বৰূপে মাত্ৰ 142 নম্বৰ পায়ো MBBS পঢ়ি আছে, য'ত নেকি এজন ছাত্ৰই 600 550 পায়ো MBBS পঢ়িব পৰা নাই। এই হ'ল আমাৰ অসম। জয় আই অসম।